অতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম মই ক্লাছ 7ৰ আছামিজ চেপ্টাৰৰ বিষয়ে। এতিয়া চোৱা, চেপ্টাৰটো হৈছে নামৰ বেবী ৰিবাং আৰু লেসন নং হৈছে 12। এতিয়া বলা আৰম্ভ কৰোঁ। 1 নম্বৰ, 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো তোমালোকে কিতাপৰ পৰাই কৰি ল'বা, যিহেতু এইকেইটা তোমালোকে কৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলে মিলাই কৰিবা আৰু শ্ৰেণীকোঠাত। তাৰপিছত চোৱা, 4 নম্বৰটো মই কৰি দিছোঁ। তলৰ শব্দসমূহৰ অৰ্থ কাৰচিন দি মিলোৱা। এইকেইটা শব্দ আমাক কাৰচিন দি মিলাব দিছে। চোৱা, কুৱেশ্যনটো তোমালোকে চাই লোৱা, মই আনচাৰটো কৰি দিছোঁ। চোৱা, উত্তৰটো কেনেকৈ লিখিবা। শব্দকেইটা আছে, ইফালে অৰ্থকেইটা মই কৈ দিছোঁ। চোৱা কেনেকৈ লিখিবা। নুটুতে লিখিবা নকমে, বুজিছেনে। নেক্সট আছে ৰৰুয়া, লিখিবা অৰ্থটো নদন বদন দৰেজনে পৰিপূৰ্ণ। তাৰপিছত আছে ডাল দৰিদ্ৰ, লিখিবা অতি দুখীয়া। তাৰপিছত আছে বেজব যায় ডাকি যোৱাকৈ বীজ বিজনী অনুভৱ কৰা। তাৰপিছত আছে হুৰহুৰকৈ লিখিবা কোনো শব্দ বা ওজৰ আপত্তি নকৰাকৈ। নেক্সট আছে মৰচেৰেলা, লিখিবা শুকাই ক্ষীণাই মৰাৰ নিচিনা হোৱা, বুজিছানে। মৰচেৰেলা অৰ্থ হৈছে শুকাই ক্ষীণাই মৰাৰ নিচিনা হোৱা, বুজিছানে। ইম্পৰ্টেণ্ট আছে, তোমালোকে ভালদৰে বুজি লোৱা অৰ্থকেইটা। তাৰপিছত চোৱা, জকাইটো হ'ব জাকৈ, বাঁহেৰে সজা তিনিকুণীয়া মাছ ধৰা এবিধ সঁজুলি, বুজিছানে। জকাই হৈছে জাকৈ, বুজিছানে। তাৰপিছত চোৱা, পেটাৰীটো লিখিবা জপা ডাকনি থকা বাটেৰে তৈয়াৰ কৰা কাপোৰ কানি ৰাখিব পৰা এবিধ যঁতৰ, বুজিছানে। এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল, কুৱেশ্যন নং 5 উত্তৰ দিয়া। উত্তৰ দিব দিছে আমাক ক নম্বৰটো। চোৱা কুৱেশ্যন, নিধনিৰামৰ গড় ক'ত আছিল? কি সুধিছে? নিধনিৰামৰ গড় ক'ত আছিল? চোৱা, উত্তৰটো আমি কেনেকৈ লিখিম। নিধনিৰামৰ গড় সোণাপুৰ গাঁৱত আছিল। নেক্সট আছে খটো চোৱা, নিধনিৰামৰ অভাৱী আছিল নেকি? চোৱা, উত্তৰটো কেনেকৈ লিখিবা। উত্তৰ নিধনিৰাম অভাৱী নাছিল, বুজিছানে। নিধনিৰাম অভাৱী নাছিল উত্তৰটো। নেক্সট আছে মানুহজনে কাটি থকা গছজোপাৰ নাম কি? চোৱা, উত্তৰটো মানুহজনে কাটি থকা গছজোপাৰ নাম হ'ল অমৰা, বুজিছানে। মানুহজনে কাটি থকা গছজোপাৰ নাম হৈছে অমৰা। তাৰপিছত চোৱা, কুৱেশ্যন গটো চোৱা, হালোৱা মানুহজনৰ নাম কি আছিল? কি সুধিছে? হালোৱা মানুহজনৰ কি নাম আছিল? চোৱা, উত্তৰটো হালোৱা মানুহজনৰ নাম মৰা আছিল, বুজিছানে। হালোৱা মানুহজনৰ নাম মৰা আছিল। তাৰপিছত চোৱা, কুৱেশ্যন নং 6 কোনে কাক কৈছিল কোৱা। কি কৈছে কোনে কাক কৈছিল লিখিব দিছে আমাক। চোৱা কেনেকৈ আমি লিখিম। ক নম্বৰটো হৈছে এইজোপা কি গছহে ককাই। চোৱা, উত্তৰ উক্ত কথাষাৰ নিধনিয়ে মানুহজনক কৈছিল, বুজিছানে। উক্ত কথাষাৰ নিধনিয়ে মানুহজনক কৈছিল। নেক্সট চোৱা, কুৱেশ্যন পাৰোতো নিজৰা। চোৱা, উত্তৰ উক্ত কথাষাৰ নিধনিৰামে ল'ৰা ছোৱালীবোৰক সুধিছিল, বুজিছানে। উক্ত কথাষাৰ নিধনিৰামে ল'ৰা ছোৱালীবোৰক সুধিছিল। নেক্সট চোৱা, কুৱেশ্যন মোৰ নাম মৰা। কি কৈছে? মোৰ নাম মৰা। চোৱা, উত্তৰটো কেনেকৈ লিখিবা। উক্ত কথাষাৰ হালোৱাজনে নিধনিৰামক কৈছিল। উক্ত কথাষাৰ কোনে কৈছিল? হালোৱাজনে নিধনিৰামক কৈছিল। তাৰপিছত চোৱা, কুৱেশ্যন বোলো কোৱা কি তুমি দেখোন জীয়া মৰা হলা কেনে? চোৱা, উত্তৰটো কেনেকৈ লিখিবা। উক্ত কথাষাৰ নিধনিৰামে হালোৱাজনক কৈছিল, বুজিছানে। উক্ত কথাষাৰ নিধনিৰামে হালোৱাজনক কৈছিল। নেক্সট চোৱা, কুৱেশ্যন উঙটো কি কৈছে। চোৱা, জকাই বাইছোহে বাইছো খলিহা পুতি এটাও পোৱা নাই দেউতা।
চোৱা উত্তৰটো কোনে কৈছিল উক্ত কথাষাৰ হালোৱাজনে নিদুনিৰামক কৈছিল বুজিছা না এইটো হৈছে আনসাৰ নেক্সট চোৱা 7 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে নিদুনিৰামক গাঁৱৰ মানুহে নিদুনিৰাম বুলি মাতিলে কিয় তাৰ গা বেজবেজাইছিল লিখা চোৱা উত্তৰটো আমি কেনেকৈ লিখিম উত্তৰ নিদুনিৰামক গাঁৱৰ মানুহে নিদুনিৰাম বুলি মাতিলে তেওঁ ভাবে যে গাঁওখনৰ নাম সোণাপুৰ হলেও তাৰ মানুহবিলাক আছিল ডাল দৰিদ্ৰ একমাত্ৰ নিদুনিৰামৰ বাহিৰে বুজিছানে নামটো নিদুনিৰাম হলেও মানুহজন আছিল দৰাচলতে ধনী বুজিছানে তাৰপিছত চোৱা ধনেজনে তেওঁৰ ৰৰুয়া গৃহস্থালী গোহালিত গৰু পুখুৰীত মাছ বৰালত দান পেটাৰীত দন নেক্সট চোৱা কি কৈছে কোনোফালে নিদুনিৰামে অভাৱৰ মুখ দেখা পোৱা নাছিল বুজিছানে তেওঁ ভাবিছিল যে যেনে স্থলত মানুহে তেওঁক নিদুনি বুলি মাতিলে বিচাই ডাকৰ দৰে মানে গাটো বেজবেজাই গৈছিল বুজিছানে নেক্সট চোৱা কুৱেশ্যন 8 কি কৈছে কুৱেশ্যন 8টো চোৱা নিদুনিৰামে শেষত ববা যোজনা ফাঁকিৰ অৰ্থ লিখা নিদুনিৰামে মানে শেষত মানে ববা যোজনা ফকৰা যোজনা অৰ্থ লিখিব দিছে আমাক চোৱা আমি কেনেকৈ লিখিম উত্তৰ নিদুনিৰামে শেষত ভাবিলে যে মানুহৰ নামটোৱেই আচল পৰিচয় নহয় পৃথিৱীত থকা সকলো গছ-গছনি জীৱ-জন্তু আৰু মানুহ সকলো প্ৰাণীয়েই যিহেতু মৰে গতিকে ইয়াৰ লগত নামৰ কোনো গুৰুত্ব নাই ঠিক তেনেদৰে এখন অমৰা নামৰ গছো মৰে জীয়াই থকা মানুহৰ নাম মৰা হ'লেও সি সেই সময়ত মৰি থকা নাই বুজিছেনে নেক্সট কি কৈছে নিজৰি পানী বৈ থকা কাৰণে পানীডৰাৰ নাম নিজৰা সেইদৰে অতি দুখীয়া মানুহৰ ছোৱালীজনে ধন সম্পত্তিৰ গৰাকী লখিমী নাম আৰু অতি ধনী মানুহেও মানে নিদুনি নাম ল'ব পাৰে লক্ষীমা নাম ল'লে দুখীয়া ছোৱালীজনী ধন সম্পত্তিৰ গৰাকী হ'ব নোৱাৰে বা নিদুনি বুলিলেই ধনী লোক নিদুনিৰাম দুখীয়া বা ধনীহীন বুলি জনা নাযাব বুজিছানে এইটোই হৈছে আনসাৰ ইম্পৰ্টেণ্ট আছে তোমালোকে ভালদৰে বুজি লোৱা নেক্সট চোৱা কি কৈছে কুৱেশ্যন 9 তলৰ ক অংশৰ শব্দৰ লগত খ অংশ মিলাই লিখা একেটা কুৱেশ্যন মানে আমাক ক অংশৰ লগত খ অংশ মিলাব দিছে চোৱা কুৱেশ্যন কেইটা তোমালোকে মই আনসাৰটো কৰি দিছোঁ চোৱা উত্তৰটো কেনেকৈ লিখিবা ক অংশ ইফালে আছে খ অংশ চোৱা কেনেকৈ লিখিবা গোহালিত লিখিবা গৰু নেক্সট আছে পুখুৰীত মাছ আৰু আছে বৰালত ধান তাৰপিছত আছে বাৰীত শাক তোমালোকে মানে ৰেখা মানে টানি টানি মিলাব দিবা মই শাৰী পাতি মানে কৈ দিছোঁ চোৱা তাৰপিছত আছে শাকনিত মানে তামোল পাণ আৰু আছে ছালত কোমোৰা নেক্সট আছে ফুলনিত ফুল এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকে কুৱেশ্যন নং 10 তলৰ ছবিখন ভালদৰে চোৱা আৰু ছবিৰ কথাখিনি মানে কাহিনী আকাৰে লিখা তোমালোকে ছবিকেইটা মানে কিতাপতি চাই ল'বা আৰু মানে ছবিখিনি তোমালোকে কিতাপতি চাই ল'বা আৰু কথাখিনি মই কাহিনী মানে আকাৰে মানে লিখি দিছোঁ চোৱা উত্তৰ ছবিখনত আমি এখন ধুনীয়া গাঁওখন দেখিবলৈ পাইছোঁ ছবিটো আছে মানে তোমালোকে চাই ল'বা ছবিখনত গাঁৱৰ ছবি আছে ধুনীয়া য'ত নানা ধৰণৰ গছ-গছনি আছে য'ত মানে নানান ধৰণৰ কি আছে গছ-গছনি আছে তামোল গছ নাৰিকল গছ কলগছ আদি তামোল গছ নাৰিকল গছ আদি ইত্যাদি বহুত গছ আছে চোৱা তোমালোকে মানে কিতাপত চাই ল'বা লগতে আইতাই কলহত পানী ভৰাই ঘৰলৈ নি আছে আৰু এজন ৰাখুৱালে গাছলি চৰাই আছে তোমালোকে মানে ছবিকেইটা চাই তোমালোকে অনুভৱ কৰিব পাৰিবা কোনে কি কৰিছে তেনেকৈ তোমালোকে লিখি দিলেও হ'ব তাৰপিছত চোৱা ভাষা অধ্যয়ন মানে ব্যৱহাৰিক ব্যাকৰণ চোৱা তোমালোকে কেনেকৈ লিখিবা পাঠটোত মাক বাপেক ল'ৰা ছোৱালী আদি কেইবাটাও সম্বন্ধবাচক জুৰীয়া শব্দ আছে ক অংশৰ লগত খ অংশৰ
শব্দ লগ লগাই উদাহৰণত দিয়াৰ দৰে জুৰীয়া শব্দ গঠন কৰা জুৰীয়া শব্দ আমাক গঠন কৰিবলৈ দিছে সো আমি কেনেকৈ লিখিম উদাহৰণ ককা আইতা একেটা আছে সো উত্তৰটো ক অংশ ইফালে আছে খ অংশ সো বাইটো আমি লিখিম বনি আৰু আছে আইটো লিখিম বোপাই নেক্সট আছে পেহা পেহাটো পিহি আৰু আছে জি জোৱাই নেক্সট আছে হাহু হহুৰ এনেকৈ লিখিবা আৰু আছে টাবুটো লিখিবা আমৌ বুজিছানে এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যন নং 12 কি কৈছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা চোৱা বিপৰীত শব্দ লিখিব দিছে আমাক একেটা শব্দৰ পৰা মানে বিপৰীত শব্দ লিখিব দিছে চোৱা আমি কেনেকৈ লিখিম উত্তৰত শব্দ ইফালে আছে বিপৰীত শব্দ চোৱা বালটো লিখিবা বিয়া আৰু আছে জিয়াটো লিখিবা মোৰ নেক্সট আছে নিদনিটো লিখিবা ধনি আৰু আছে বহল তাৰপিছত আছে নালাগে লাগে তাৰপিছত আছে নুটুতে লিখিবা টুটে তাৰপিছত আছে নোৱাৰে পাৰে তাৰপিছত লিখিবা নামাতিলে মাতিলে বুজিছানে এইকেইটা লিখিবা জানো অহা দিছে জানি অহা দিছে আমাক চোৱা জতুৱা ঠাইত ইয়াৰ প্ৰয়োগ এইকেইটা লিখি দিবা নেক্সট আছে 13 নম্বৰ কুৱেশ্যন ক বাক্যত ৰচনা কৰা বাক্য ৰচনা কৰিব দিছে আমাক চোৱা কেনেকৈ লিখিবা তোমালোকে উত্তৰটো 1 নম্বৰটো চোৱা গা বেজবেজাই চোৱা কেনেকৈ লিখিবা গাটো তোমালোকে ভালদৰে লিখিবা গাঁৱৰ মানুহে নিদুনি ৰামক নিদুনি বুলি মাতিলে তেওঁৰ গা বেজবেজাই বুজিছানে এনেকৈ লিখিবা তোমালোকে নেক্সট আছে 2 নম্বৰটো ডাল দৰিদ্ৰটো কেনেকৈ লিখিবা সোণাপুৰ গাঁৱৰ মানুহবিলাক আছিল ডাল দৰিদ্ৰ বুজিছানে কি কৈছে সোণাপুৰ গাঁৱৰ মানুহবিলাক আছিল কি ডাল দৰিদ্ৰ বুজিছানে আৰু আছে নেক্সট চোৱা তাৰপিছত কুৱেশ্যনটো চোৱা কি আছে ধন শব্দটোৰ লগত ই প্ৰত্যয় যোগ হৈ ধ্বনি শব্দটো গঠিত হৈছে তলত দিয়া শব্দবোৰৰ লগত ই প্ৰত্যয় যোগ হ'লে কি হয় লিখো আহা সো আমি কেনেকৈ লিখিম জ্ঞান কুৱেশ্যনটো আছে প্ৰথমটো আছে জ্ঞান যোগ ই হ'ব জ্ঞানী আৰু আছে তাৰপিছত আছে মান যোগ ই উত্তৰত লিখিবা মানি নেক্সট আছে দান যোগ ই উত্তৰত লিখিবা দানী বুজিছানে তাৰপিছত আছে হুক যোগ ই লিখিবা সুখী ইম্পৰ্টেণ্ট আছে তোমালোকে ভালদৰে বুজি ল'বা তোমালোকে এক্সামত আহিবই তাৰপিছত চোৱা গুণ যোগ ই উত্তৰত লিখিবা গুণী আৰু আছে দুখ যোগ ই লিখিবা দুখী বুজিছানে ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত চোৱা কি কৈছে তোমাৰ গা বেজবাজাই যাই লিখা এইটো বিষয়ে আমাক লিখিব দিছে আমি কেনেকৈ লিখিম উত্তৰ আনে মোৰ বিষয়ে নোহোৱা কথাৰ অপবাদ বা বদনাম দিলে বা বেয়াকৈ ক'লে আৰু মহৎ লোকৰ প্ৰতি কোনোবাই কুহঠা ঘটনা কৰিলে অসন্মান কৰিলে গা বেজবাজাই যায় বুজিছানে এনেকৈ লিখি দিবা নেক্সট আছে কুৱেশ্যন নং 15 কি কৈছে তোমালোকৰ চোৱা অসমৰ খাল বিল হৈতে মাছ উবনদী হৈ আছে সেইবোৰত উৎসৱ পাৰ্বণ উপলক্ষে ৰাইজে সমূহীয়াকৈ মাছ মাৰে তুমি দেখা নিজ চকুৱে মানে দৰ্শনত তথ্যচিত্ৰ আদিত কেনেকুৱা মাছ ধৰা উৎসৱৰ বিষয়ে বৰ্ণনা কৰা সো আমি কেনেকৈ লিখিম উত্তৰটো ইম্পৰ্টেণ্ট আছে তোমালোকৰ এক্সামত আহিব তে চোৱা উত্তৰ নিজ চকুৰে দেখা উৎসৱৰ গাঁৱৰ মানুহবোৰে পৰম্পৰাগত মাছ ধৰা পদ্ধতি যেনে জাল ফান্দ আনকি তেতিয়াবা পৰম্পৰাগত বাঁহৰ মাছ ধৰা টোপোলাও ব্যৱহাৰ কৰে পৰিৱেশটো উৎসৱমুখৰ পৰম্পৰাগত সংগীত নৃত্য স্থানীয় সুখাদ্য খাদ্যই স্পন্দনশীল আৱেগৰ আৰু অধিক জোৰদাৰ কৰি তুলিছে বুজিছানে এনেকৈ লিখি দিবা নেক্সট কি কৈছে কুৱেশ্যন 16 লখিমীৰ চুলিকোছা জাতলি বা অবিনষ্ট আছিল তোমালোকেও কেনেকৈ ৰাখা নেকি যদি নাৰাখা তেনেহ'লে তোমালোকে চুলি দাঁত ছাল আদি শৰীৰৰ অংগ প্ৰত্যংগবোৰৰ কেনেধৰণে যত্ন লোৱা দলত আলোচনা কৰি লিখা বুজিছানে এইটোৰ বিষয়ে তোমালোকে দলত আলোচনা কৰি নিজে নিজে লিখি লিবা ছাত্ৰ-ছাত্ৰীৰ লগত মানে বুজিছানে তাৰপিছত চোৱা কুৱেশ্যন 17 কি কৈছে পুৰণি কালত আমাৰ খেতিয়কসকলে গৰুৰে হাল বাই
খেতি কৰিছিল কিন্তু তেতিয়া কি উপায়েৰে হাল বোৱা মৰণা মৰা আদি কাম কৰে উত্তৰটো আমি কেনেকৈ লিখিম ইম্পৰ্টেণ্ট আছে উত্তৰ পুৰণি কালত আমাৰ খেতিয়কসকলে গৰুৰে হাল বাই খেতি কৰিছিল বুজিছানে পুৰণি কালত মানে আমাৰ খেতিয়কসকলে কি কৰিছিল গৰুৰে মানে হাল বাই খেতি কৰিছিল বুজিছা কিন্তু এতিয়া সেইবোৰ হলনি হৈ নতুন সুবিধা ওলাইছে কিন্তু মানে তেতিয়া মানে সেইবোৰ মানে হলনি হৈ নতুন মানে সুবিধা ওলাইছে বুজিছানে যেনে হাল বোৱাৰ হলনি ট্ৰেক্টৰেৰে আজিকালি হাল বাই ধান মাৰিবলৈ গৰুৰ হলনি বহলকৈ বহুত ধানৰ মুঠি পেলাই থৈ তাৰ ওপৰত মানে ট্ৰেক্টৰৰ গুৰাই বা অন্য হাত মেচিন পেডেক মেচিন অথবা যন্ত্ৰচালিত মেচিনেৰে ধান মাৰিবলৈ লৈছে নেক্সট চোৱা কুৱেশ্যন 18 কি কৈছে শ্ৰেণীকোঠাত তোমালোকে মোক অভিনয় কৰি দেখুওৱা চোৱা শ্ৰেণীকোঠাত তোমালোকে নিজে কেইটা কৰিবা ছাত্ৰ ছাত্ৰীসকলে মিলাই তাৰপিছত চোৱা কুৱেশ্যন 19 কটো চোৱা আমাৰ খেতিয়ক এজনে ব্যৱহাৰ কৰা আহিলাপাতি নাঙল জুৱলি মৌ জবলা দলিমাৰি জাপি ৰয়না কুৰুণা বিন্দা আদিৰ ছবি সংগ্ৰহ কৰি এলবাম প্ৰস্তুত কৰা চোৱা তোমালোকে ছবিকেইটা কিতাপৰ পৰা চাই ল'বা তোমালোকৰ 7টামান ছবি আছে সেইকেইটা চাই মানে লিখিবা নেক্সট চোৱা কি কৈছে তলৰ ছবিত দেখা সঁজুলিবোৰৰ নামৰ লগতে তাৰ ব্যৱহাৰ সম্পৰ্কে লিখা সো আমি কেনেকৈ লিখিম জাকৈটো আমি কেনেকৈ লিখিম জাকৈ আমি মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ কি কৈছে জাকৈ আমি মানে মাছ ধৰিবলৈ ব্যৱহাৰ কৰোঁ তাৰপিছত আছে খালৈটো কেনেকৈ লিখিম খালৈত আমি মাছ ৰাখোঁ বুজিছানে তাৰপিছত আছে 3 নম্বৰটো পলটো আমি কেনেকৈ লিখিম মাছ ধৰিবলৈ আমি পল ব্যৱহাৰ কৰোঁ নেক্সট আছে ডিঙৰাটো কেনেকৈ লিখিম বাৰিষা কালত ডিঙৰা পাতি মাছ ধৰোঁ বুজিছানে নেক্সট আছে কুৱেশ্যনটো চোৱা তোমালোকে প্ৰত্যেকেই নিজ গল্প কবিতা লিখিবলৈ যত্ন কৰা বাতৰি কাকতত প্ৰকাশৰ বাবে মা দেউতাকৰ সহায়ত পঠিয়াই দিয়া বুজিছানে এইটো তোমালোকে নিজে কৰি ল'বা এইখিনি কৈ এইখিনিৰ পৰা মই সামৰিলোঁ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট বক্সত